নলবাৰী এজিপি কাৰ্যালয়ৰ বাকৰিত শাৰীৰিকভাৱে অক্ষম লোকক খাদ্য সামগ্ৰীৰ লগতে মাস্ক বিতৰণ। কৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে সমগ্ৰ দেশজুৰি অব্যাহত আছে তলাবন্ধ। এই তলাবন্ধৰ সময়ত আৰ্তজনক বহু সুহৃদয়বান লোক তথা বিভিন্ন দল সংগঠনে খাদ্য সামগ্ৰীকে ধৰি আৰ্থিক সাহায্য প্ৰদান কৰাত পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালভাৱে আজি নলবাৰী জিলাত অসম যুৱ পৰিষদ, নলবাৰী জিলা সমিতিৰ উদ্যোগত যুৱনেতা দিলীপ দাসৰ সহযোগত আৰু অসম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্ৰীযুত সুনীল ডেকাৰ উপস্থিতিত নলবাৰী অগপ কাৰ্যালয়ৰ বাকৰিত দুখীয়া আৰু শাৰীৰিকভাৱে অক্ষম লোকৰ মাজত খাদ্য সামগ্ৰী আৰু মাস্ক বিতৰণ কৰি কিছু সকাহ দিয়াৰ প্ৰয়াস কৰিছে। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ অসম। অসম গণ পৰিষদ দলৰ ছাত্ৰী সংগঠন অসম যুৱ পৰিষদে বিগত দিনসমূহত প্ৰায় ৫,০০০ৰো অধিক পৰিয়ালক বিভিন্ন খাদ্য সামগ্ৰী প্ৰদান কৰিছে। আজিও আমি অসম যুৱ পৰিষদৰ তৰফৰ পৰা নলবাৰী জিলা সমিতিৰ উদ্যোগত বিশেষভাৱে সক্ষম ব্যক্তিসকলক আমি আজি খাদ্য সামগ্ৰী যোগান ধৰিবলৈ পাই সন্তোষ লাভ কৰিছোঁ। আৰু ইয়াৰ লগতে আমি অসম যুৱ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত সমগ্ৰ নলবাৰী সমষ্টিটোতে আমি গোহাৰি পত্ৰ এখন বিতৰণ কৰিম আজিৰ পৰা। আৰু এই গোহাৰি পত্ৰখনত আমি কৰোনাৰ বিৰুদ্ধে সজাগ হ'বলৈ সকলো ৰাইজক আহ্বান জনাম। কাৰণ আমি দেখিছোঁ যোৱাকালি আমাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ইতিমধ্যে ৩৫,০০০ বাহিৰৰ পৰা লোক অহাৰ পিছত ২০০ৰো অধিক কৰোনা ৰোগী আমাৰ অসমত দেখা দিব। গতিকে ১২ লাখ যদি লোক বাহিৰত আছে, তেওঁলোকে যদি সকলোবিলাক আহিবলগীয়া হয়, আমাৰ কি অৱস্থা? আৰু সেইকাৰণে আমি নলবাৰী জিলাত আৰম্ভ কৰিবলৈ বিচাৰিছোঁ যে নলবাৰী সমষ্টিটোৰ প্ৰতিজন নাগৰিকে যাতে এই ক্ষেত্ৰত সজাগ আৰু সচেতন হয়। কাৰণ এইখিনি ভয়াৱহ সময়। এই সময়খিনিত আমি সকলোৱে সজাগ আৰু সচেতন যদি নহওঁ, তেতিয়াহ'লে এইটো আমি অসমখনক আমি কৰোণামুক্তৰ পৰা আমি বচাব নোৱাৰিম। সেইকাৰণে আমি সমগ্ৰ নলবাৰী সমষ্টিটোত আমি যুৱ পৰিষদৰ মাধ্যমেৰে আমি সমগ্ৰ নলবাৰী সমষ্টিটোত এই গোহাৰি পত্ৰ আমি বিতৰণ কৰিম আজিৰ পৰা, আৰু সকলোকে সজাগ আৰু সচেতন কৰিবলৈ আমি চেষ্টা কৰিম।